নমস্কাৰ ফ্ৰেণ্ডছ ওয়েলকাম বেক টু মাই চেনেল পুন প্ৰথমতে আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো লকডাউন এতিয়া যেনেকৈ 30 তাৰিখলৈকে এক্সটেন্ড হৈছে এন্ড যদিও এটো বহুত আমনিদায়ক ঘৰত এনেকৈ সোমাই থকা তথাপি উপায় নাই আমি সোমাই থাকিবই লাগিব যদি আমি কোভিড-19ক বিট কৰিব খুজো কৰোনাক বিট কৰিব খুজো এন্ড যেতিয়ালৈকে আপোনালোকৰ কিবা আৰ্জেন্ট কাম নহয় তেতিয়ালৈকে ঘৰৰ পৰা ওলাই নাযাব সো ইয়া কামিং টু টুডেজ টপিক আজিৰ টপিকটো হৈছে হোমমেড ক্লেনজাৰ টোনাৰ এণ্ড ময়শ্চাৰাইজাৰ এণ্ড লকডাউনৰ টাইমত আই হোপ দিছ ভিডিঅ' উইল হেল্প ইউ আউট এণ্ড যদিও এইটো হোমমেড হয় আই এশ্যোৰ ইউ যে এইটো বজাৰৰ পৰা কিনি আনা ক্লেনজাৰ টোনাৰ এণ্ড ময়শ্চাৰাইজাৰ সমানে এফেক্টিভ হয় প্লাছ ইট ইজ ফ্ৰী ফ্ৰম হাৰ্মফুল কেমিকেলছ এণ্ড পেৰাবেনছ এণ্ড আমি যিহেতু এইটো ঘৰতে প্ৰিপেয়াৰ কৰিম গতিকে ইট ইজ টোটেলি অৰ্গেনিক এণ্ড আটাইকেইটা বস্তু আপুনি ঘৰত থাকি ঘৰৰ সামগ্ৰীৰে প্ৰিপেয়াৰ কৰিব পাৰে ইটস ভেৰি ইজি মই প্ৰিপেয়াৰ কৰিও দেখাম আৰু মই নিজে ইউজ কৰিও দেখাম ওকে সো লেটস ষ্টাৰ্ট উইথ দি ভিডিঅ' ক্লেনজাৰ প্ৰিপেয়াৰ কৰাৰ কাৰণে আমাক দুটা বস্তুৰ প্ৰয়োজন হ'ব দ্য ফাৰ্ষ্ট থিং ইজ মিল্ক ৰ মিল্ক এণ্ড দ্য ছেকেণ্ড থিং ইজ গোলাপ জল এণ্ড দুইটা আমাৰ ঘৰত থাকেই মই ইয়াতে অকণমান গাখীৰ লৈছোঁ কেঁচা গাখীৰ ইয়াতে মই অকণমান ফিউ ড্ৰপছ গোলাপ জল এড কৰিছোঁ এতিয়া মই দুইখিনি ভালকৈ মিক্স কৰি ল'ম এতিয়া এইটো ফেচত লগাবৰ কাৰণে মই কটন ব্যৱহাৰ কৰি আছোঁ এতিয়া গাখীৰত থাকে লেক্টিক এচিড এণ্ড সেইকাৰণে গাখীৰে এটা বহুত ভাল ক্লেনজাৰৰ কাম কৰে গাখীৰে আমাৰ স্কিনখন বহুত ধুনীয়াকৈ ময়শ্চাৰাইজ কৰে এণ্ড অলছ' হাইড্ৰেট কৰে এণ্ড গোলাপ জলো এটা বহুত ভাল ক্লেনজাৰ হয় আপুনি ইণ্ডিভিজুৱেলি গোলাপ জলক এজ আ টোনাৰ ব্যৱহাৰ কৰিব পাৰে বাট মই ইয়াতে গোলাপ জলক এজ আ ক্লেনজাৰ ব্যৱহাৰ কৰি আছোঁ এলং উইথ মিল্ক গোলাপ জলে আমাৰ স্কিনত থকা তেলখিনি প্লাছ যোনখিনি ময়লা থাকে গুট খাই থাকে সেইখিনি ক্লিন কৰাত সহায় কৰে অলছ' গোলাপ জলে একনিক ৰিডিউচ কৰে এণ্ড আমাৰ ছালত যোনখিনি ৰেডনেছ থাকে সেইখিনি কমোৱাটো সহায় কৰে এতিয়া এই কটন টুকুৰেৰে মই এই ক্লেনজাৰটো মোৰ ফেচত ভালকৈ লগাই ল'ম মই চাৰ্কুলাৰ মোশ্যনছত এপ্লাই কৰিম এইটো এণ্ড 1 মিনিট বা 2 মিনিটৰ কাৰণে আপুনি এইটো এনেদৰে ঘঁহিব লাগিব তাৰপিছত আপুনি 5 মিনিটমান ৰখি এইটো ভালকৈ ধুই ল'ব আপোনাৰ ছালখন বহুত ফ্ৰেছ আৰু বহুত হাইড্ৰেটেড ফিল কৰিব এতিয়া টোনাৰ প্ৰিপেয়াৰ কৰাৰ কাৰণে মই ইউজ কৰিম ৰাইচ ৱাটাৰ এণ্ড এইটো এটা জাপানীজ ৰেমেডি হয় আপোনালোকৰ মাজত চাগে বহুতে জানেই এণ্ড চাউল আমাৰ সকলোৰে ঘৰত থাকে যিহেতু আমি অসমীয়া মানুহ আমি ভাত বেছিকৈ খাওঁ জাপানীজ মহিলাসকলৰ ক্লিন এণ্ড শ্বাইনি স্কিনৰ বিউটি চিক্ৰেট হয় ৰাইচ ৱাটাৰ এণ্ড অলছ' এইটো আপোনাৰ বহুত ধৰণৰ কছমেটিক্স বনোৱাত ইউজ কৰা হয় ৰাইচ ৱাটাৰ অল এক্ৰছ দ্য গ্ল'ব এইটো ব্যৱহাৰ কৰা হয় গতিকে এইটো বহুতেই এফেক্টিভ হয় ফাৰ্ষ্টতে আপুনি অকণমান চাউল ল'ব লাগিব ইয়াৰে কাৰণে এণ্ড চাউলখিনি ভালকৈ ধুই ল'ব যাতে ইয়াতে কোনো ধৰণৰ ডাৰ্ট বা কোনো ধৰণৰ পেষ্টিচাইড নাথাকে এতিয়া এইটো ধোৱা হোৱাৰ পিছত মই অকণমান পানী ঢালিম চাউলখিনি কভাৰ হোৱাকৈ আপুনি পানী ঢালিব যেনেকৈ আমি ভাত বনাওঁ তাৰপিছত এইটো আপুনি বইল হ'ব দিব অলপ দেৰি বইল হোৱাৰ পিছত চাউলখিনিৰ পৰা আপুনি মাৰটো কাঢ়ি ল'ব আৰু এতিয়া ভাতখিনি আমি খাব পাৰিম বাৰু আৰু এই পানীখিনিও আপুনি পেলাই নিদিব এইখিনি আপুনি ছেপাৰেটকৈ এটা বাচনত থৈ দিব ঠাণ্ডা হোৱালৈকে ৱেইট কৰিব তাৰপিছত যেতিয়া এই মাৰখিনি ঠাণ্ডা হ'ব সেইটো আপুনি এটা বাচনত ঢালি ল'ব কণ্টেইনাৰ এটাত প'ৰ কৰি পেলাই ইয়াতে অকণমান পানী দি আপুনি ডাইলিউট কৰি ল'ব প্লাছ মই ইয়াতে এচেঞ্চিয়েল অইলো ব্যৱহাৰ কৰিম বাট এইটো অপশ্যনেল হয় আপুনি যদি ইচ্ছা কৰে ব্যৱহাৰ কৰিব পাৰে আদাৰৱাইজ নকৰিলেও একো প্ৰব্লেম নাই তাৰপিছত এইটো আপুনি ফ্ৰিজত থৈ দিব এইটো টোনাৰ আপুনি 4 দিনৰ পৰা 5 দিনলৈকে ব্যৱহাৰ কৰিব পাৰে তাৰপিছত লাহে লাহে বেয়া হৈ আহে ৰাইচত বহুত ধৰণৰ নিউট্ৰিয়েণ্টছ থাকে মিনাৰেলছ থাকে এণ্ড ভিটামিনছ থাকে ৰাইচ ৱাটাৰে আমাৰ ছালখন ফৰ্ম কৰে টাইট কৰে এণ্ড আমাৰ ছালত যোনখিনি পৰ্ছ থাকে সেইটো শ্ৰিংক কৰাত সহায় কৰে প্লাছ আমাৰ ছালখন বেছি উজ্জ্বল আৰু স্মুথ কৰে আৰু আমাৰ যোনটো ছালৰ টেক্সচাৰ সেইটো বহুত কোমল কৰি তোলে লাষ্টলি আমি প্ৰিপেয়াৰ কৰিম ময়শ্চাৰাইজাৰ গতিকে আজি ময়শ্চাৰাইজাৰ বনোৱাৰ কাৰণে মই ইউজ কৰিছোঁ এল'ভেৰা এণ্ড ভিটামিন ই কেপচুলছ অলপ এল'ভেৰা জেল লৈ পেলাই মই ইয়াতে এড কৰিম কেইটামান ভিটামিন ই কেপচুলছ এল'ভেৰা মই মোৰ ভিডিঅ'জত বহুত বাৰ দেখাইছোঁ এণ্ড স্কিন কেয়াৰ হেয়াৰ কেয়াৰ ৰিজিমত আগৰ পৰাই ব্যৱহাৰ কৰা হয় এল'ভেৰাটো খুবেই ময়শ্চাৰাইজাৰ বনোৱাৰ কাৰণে আপুনি যদি জেলটো ব্যৱহাৰ কৰে তেনেহ'লে বেছি ভাল হয় কম্পেয়াৰ্ড টু দ্য নেচাৰেল এল'ভেৰা লিফ কাৰণ এইটো আপুনি তেতিয়া বেছি দিনৰ কাৰণে ষ্ট'ৰ কৰিব পাৰিব দুইটাৰ কম্বিনেশ্যনটো খুবেই এফেক্টিভ হয় গতিকে মই এই দুটা ভালকৈ মিক্স কৰি পেলাই এইটো এটা কণ্টেইনাৰত থৈ দিছোঁ এণ্ড এইটো বহুত দিনৰ কাৰণে ভালে থাকে ইচ্ছা
কৰিলে আপুনি ফ্ৰিজতো থ'ব পাৰে কুলিং এফেক্ট দিব বেছি যদি আপুনি ফ্ৰিজত থৈ ব্যৱহাৰ কৰে বাট নথলেও ইটছ ফাইন বেয়া হৈ নাযায় এল'ভেৰাত থাকে বহুত ধৰণৰ সুদিং এণ্ড কামিং প্ৰপাৰ্টিজ এণ্ড আমাৰ যদি স্কিনত ছানবাৰ্ণ হৈছে সেইটো কমোৱাত সহায় কৰে প্লাছ যদি একনিৰ দাগ থাকি গৈছে সেইটো ৰিডিউচ কৰাটো সহায় কৰে আৰু আমাৰ ছালখন মইশ্চাৰাইজ কৰে বহুত ধুনীয়াকৈ ভিটামিন ই কেপচুল আপোনাৰ আটাইতকৈ বেছি ব্যৱহাৰ হয় বিকজ অফ ইটছ এণ্টি এজিং প্ৰপাৰ্টিজ আমাৰ যোনখিনি ছালত ৰিংকলছ বা ফাইন লাইনছ পৰে বয়সৰ কাৰণে সেইটো কণ্ট্ৰল কৰাত সহায় কৰে ভিটামিন ই কেপচুলছে প্লাছ আমাৰ ছালত যদি কোনো ধৰণৰ একনে মাৰ্কছ আছে বা স্কাৰ্ছ আছে বা দাগ আছে সেইটো লাইটেন কৰাত সহায় কৰে আৰু নতুন চেল জেনেৰেশ্যনতো সহায় কৰে গতিকে এইটো আছিল মোৰ আজিৰ ভিডিঅ' য'ত মই ক্লেনজাৰ টোনাৰ মইশ্চাৰাইজাৰ বনোৱা দেখালোঁ আপোনালোকক এণ্ড এইটো আপুনি স্পেচিয়েলি লকডাউনৰ টাইমত ব্যৱহাৰ কৰি চাব পাৰে বনাই চাব পাৰে কাৰণ এতিয়া আমাৰ সকলোৰে প্ৰডাক্টছবিলাক লাহে লাহে শেষ হৈ আহিছে এণ্ড এতিয়াতো অনলাইন অৰ্ডাৰো কৰিব নোৱাৰি একো প্লাছ বজাৰত গ'লেও আপোনাৰ যোনখিনি এচেঞ্চিয়েল সামগ্ৰী যেনেকৈ চাউল দাইল হৈ গ'ল ৰাচন হৈ গ'ল সেইবিলাকহে আমাৰ অনা যায় স্কিন কেয়াৰৰ প্ৰডাক্টছ কিনিবলৈকে এতিয়া যোৱাটো সম্ভৱ নহয় গতিকে যদি আপোনাৰো ছেম প্ৰব্লেম হৈছে তেনেহ'লে আপুনি এইটো নিশ্চয় ট্ৰাই কৰি চাব পাৰে এণ্ড যদি ব্যৱহাৰ কৰি ভাল পায় তেনেহ'লে নিশ্চয় জনাব অ'কে গাইজ চ' ডেটছ ইট ফৰ টুডেজ ভিডিঅ' আই হোপ ইউ ফাউণ্ড দিছ ভিডিঅ' হেল্পফুল এণ্ড ইনফৰ্মেটিভ ইফ ইউ ডিড দেন প্লিজ গিভ দিছ ভিডিঅ' আ বিগ থাম্বছ আপ এণ্ড অলছ' ছাবস্ক্ৰাইব টু মাই চেনেল and share the video with your friends if you find it helpful and yeah I shall see you in my next video until then take care bye bye